বি নামৰ মানুহবোৰৰ 2023 চনটো কেনেকুৱা যাব জ্যোতিষশাস্ত্ৰৰ মতে মানুহৰ নামৰ গুৰুত্ব অপৰিসীম কাৰণ নামৰ লগত ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ জড়িত হৈ থাকে নামৰ আখৰটোৰ পৰাই জানিব পাৰি বহু মানুহক জানিব পাৰি তেওঁৰ ভৱিষ্যত গতিকে জানো আহক বি নামৰ মানুহৰ 2023 বৰ্ষটো কেনে যাব আৰু আপোনাৰ নামটো যদি বি আখৰৰ তেন্তে ভিডিওটো লাইক কৰিব আৰু আপোনাৰ নামটো কমেন্ট কৰি জনাব যি মানুহৰ নাম বি আখৰৰ হয় তেওঁ অত্যন্ত আবেগপ্ৰবণ হয় তেওঁলোক সংবেদনশীল আৰু সকলোৰে লগত সুন্দৰ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে তেওঁলোক ভদ্ৰ নম্ৰ হোৱাৰ উপৰিও তেওঁলোক আনক সহায় কৰি ভাল পায় আনৰ মনৰ কথা তেওঁলোকে পঢ়িব পাৰে তেওঁলোক শান্তিপ্ৰিয় হয় কিন্তু ইয়াৰ সমান্তৰালভাৱে তেওঁলোক লোভী আৰু স্বাৰ্থপৰো হয় বি নামৰ মানুহবোৰ প্ৰেমিক মনৰ হয় কাৰোবাক প্ৰেমেৰে উপচাই ৰখাত তেওঁলোক পাৰদৰ্শী হয় তেওঁলোক দায়িত্ববান হোৱাৰ বাবে তেওঁলোকৰ মাজত প্ৰেমবোৰ যথেষ্ট বেছি তাৰ উপৰিও কেতিয়াবা কোনো বন্ধু বিপদত পৰিলে তেওঁলোক মধ্যস্থতাকাৰী হিচাপে যথেষ্ট অসামান্য ব্যক্তি পৰিয়ালৰ দায়িত্বৰ লগতে সকলো সদস্যৰ লগত সুসম্পৰ্ক বজাই ৰাখি ভাল পায় তেওঁলোকে এতিয়া জানো আহক বি নামৰ মানুহৰ 2023 বৰ্ষটো কেনে যাব বি নামৰ মানুহৰ 2023 বৰ্ষটো শুভ আৰু অশুভ মিশ্ৰিত হ'ব নানা কাৰণত এই বছৰটো আপোনাৰ উল্লেখযোগ্য হৈ থাকিব কাৰণ এই বছৰত আপোনাৰ মনৰ আকাংক্ষা পূৰ্ণ হ'ব ইয়াৰ উপৰি বিদেশ ভ্ৰমণৰ সম্ভাৱনা আপোনাৰ এইবাৰ খুবেই বেছি সৃষ্টিশীল কামত ব্ৰতী থকা লোকসকলৰ বাবে এই বছৰটো যথেষ্ট সম্ভাৱনাময় শিক্ষা সংক্ৰান্তীয় বিষয়ৰ সফলতা আহিব কিন্তু যান-বাহন আৰু যন্ত্ৰপাতি ব্যৱহাৰৰ যথেষ্ট সচেতন থকা ভাল এই বছৰ বহুতৰে নতুন প্ৰেমৰ সম্পৰ্ক সৃষ্টি হ'ব কৰ্মক্ষেত্ৰত আপোনাৰ জটিলতা আৰু শত্ৰু বৃদ্ধি পাব গতিকে আপুনি খং ৰাগ নিয়ন্ত্ৰণত ৰাখিব লাগিব নহলে সকলোৰে লগত সুসম্পৰ্ক বজাই ৰখাত কঠিন হ'ব পাৰিবাৰিক সম্পৰ্ক শান্তি শৃংখলা অটুট থাকিব অৰ্থ সম্পদ লাভৰ ক্ষেত্ৰত প্ৰথমে বাধা বিঘিনি আহিলেও পৰৱৰ্তী সময়ত হেয়া নোহোৱা হ'ব যৌথ ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰক বহু লোকৰ কৰ্মক্ষেত্ৰত সফলতা আৰু পদোন্নতি পোৱাৰ যোগ আছে প্ৰিয়জনৰ লগত মানসিক কষ্ট অথবা হতাশা হ'ব পাৰে বৈদেশিক বাণিজ্যৰ লগত জড়িত লোকসকলৰ বাবে এই বছৰটো বৰ সম্ভাৱনাপূৰ্ণ বছৰ ইয়াৰ উপৰি বি নামৰ মানুহবোৰে এই বছৰত বিবাহ পাশত আবদ্ধ হ'ব বিচাৰিলে হ'ব পাৰে পাৰিবাৰিক সমস্যা আৰু প্ৰতিকূল পৰিৱেশত নিজকে পজিটিভ ৰখাৰ চেষ্টা কৰক স্বাস্থ্যগত বিষয়ত আপুনি অলপ সতৰ্ক থাকক প্ৰয়োজন হলে চিকিৎসকৰ পৰামৰ্শও লওক এয়া আছিল আজিৰ ভিডিওটো ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব আৰু লগতে বি নামৰ বন্ধুৰ লগত এই ভিডিওটো আপুনি শ্বেয়াৰ কৰিব আপুনি যদি আমাৰ চেনেলটো নতুনকৈ চাইছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ